हेलो गाइस মই আকৌ আহি গলো আপোনালোকৰ ওচৰলে এটা নতুন ভ্লগ লৈ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ এই নতুন ভিডিওটোলৈ আপোনালোক সকলোকে মই স্বাগতম জনাইছো আৰু বাকি মোৰ ভালেই বাৰু খালি দাঁতৰ বিষটো অলপ আছে মোৰ এতিয়াও এতিয়া প্ৰায় ৰাতিপুৱা 9টা মান বাজিছে আৰু মই আজিৰ ভিডিওটো এতিয়াৰ পৰা আৰম্ভ কৰি দিছো হেখলৈকে আপোনালোকে মোৰ ভিডিওটো চাব বুলি আশা কৰিলো আৰু যদিহে আপোনালোকে মোৰ ভিডিওটো চাই আজি ভাল পায় তেনেহলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু যি সকল নতুন ভিউৱাৰ্ছে আজি মোৰ ভিডিওটো প্ৰথম দেখিছে বা প্ৰথম চাইছে তেওঁলোকে যাতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ে আৰু মোৰ হৈতে সদায় যাতে জড়িত হৈ পৰে আৰু মই নতুন ভিডিও এনে ধৰণে আনি থাকিম আৰু আপোনালোকে মোৰ হৈতে সদায় এনেদৰে থাকিব মৰম দিব বুলি মই আশা কৰিলো তেতিয়াহলে বলকচোন আজি মই আৰম্ভণি কৰিম এটা ব্ৰেকফাষ্ট ৰেচিপি হিচাপে একেবাৰে ইজি হয় সহজ হয় খাবলে বহুত বেছি টেস্টি হয় ব্ৰেডৰ লগত মই বনাম ব্ৰেড নহৰু তাৰপিছত ধনিয়া বাটাৰ চীজ এই সকলোবোৰ লাগিব এইটো সৰু ল'ৰা ছোৱালী বিলাকে বিশেষকৈ খাই বেছি ভাল পাব বুলি মই ভাবো আৰু মইতো আৰু অলপমান সৰু টাইপে দিয়কচোন গতিকে মইও খাই বহুত বেছি ভাল পাওঁ আৰু মই আজি আপোনালোকৰ লগত মই কেনে ধৰণে বনাম চীজ গাৰ্লিক ব্ৰেডৰ হে ৰেচিপিটো আপোনালোকৰ লগত মই শেয়াৰ কৰিম তেতিয়াহলে বলক মই আৰম্ভ কৰো It's hard to breathe, but that's alright. এয়া মই প্ৰথম এইখিনি একেবাৰে সৰুকে আপোনালোকে চক একেবাৰে সৰুকে মই নহৰুটো মানে নহৰু কেইফুটামান নহৰু মই কাটি লৈছো নহৰু কেইফুটা আপোনালোকে কাটি ল'ব লাগিব আসলে সৰুকে টুকুৰা হ'ব লাগিব এটো একাৰণে আপোনালোকে পিহি নিদিব বা মিক্সিত দি একদম মানে পেষ্ট বনাই পেলাব নালাগে এটো সৰুকে এনেকুৱা টুকুৰা হ'ব লাগিব আৰু লগতে লৈছো মই এয়া অলপমান ধনিয়া লৈছো মই ধনিয়াখিনি একেবাৰে মিহিকে ইয়াৰ লগতে মই কাটি দিম আৰু তাৰ পাছত মই এইখিনি লৈছো মই বাটাৰ আৰু এই বাটাৰ মই অলপমান বেছিকে আপোনালোকক দেখুৱাম মই তেনেকে এটা মানে বাটাৰ নহৰু আৰু ধনিয়া দি পেলাই মই মানে এটা মানে পেষ্ট হিচাপে মানে বনাই লম এটো মানে সসৰ কাম যিটোৱে মানে কৰিব বলক আপোনালোকক দেখুৱাই আছো মই এয়া মই কাটি লোৱা ধনিয়া আৰু নহৰুৰ বাটিটোত মই এতিয়া এড কৰি দিম অলপমান বাটাৰটো অলপ বেছিকে লাগিব কিয়নো ব্ৰেডৰ পৰিমাণটো বেছি আছে আমাৰ ওচৰত সেইকাৰণে অলপমান বেছিকে লম বাটাৰটো আৰু বাটাৰটো বেছিকে দিলেহে আসলে খাবলৈ বেছি টেস্টি হয় আৰু এতিয়া এইখিনি পুৰা ভালদৰে মিক্স কৰি ল'ব লাগিব এয়া সব মিক্স কৰি ললো মই বাটাৰ ধনিয়া আৰু নহৰুৰ যিখিনি টুকুৰা আছিল ধুনিয়াকৈ মিক্স কৰি ললো আৰু এতিয়া মই ইয়াতে এড কৰিম অকমান নিমখ একেবাৰে অকমান নিমখ কিয়নো বাটাৰটো এটো সল্টি বাটাৰে হয় গতিকে মই অকমান নিমখ দিম যাতে মানে খাবলে অকমান ভাল লাগে গতিকে মই ইয়াতে এয়া অকমান দি দিছো নিমখ আৰু মই অকমান স্পাইসি আনিবৰ কাৰণে মই লগত দিম অকমান জলকীয়াৰ গুৰিকে মই দিছো আসলে ইয়াত চিলি ফ্লেক্স দিব লাগে কিন্তু মোৰ যেহেতু এতিয়া নাই আৰু মই বনোৱাও নহল গতিকে অকমান জলকীয়া গুৰিকে মই দি দিছো আৰু মই এনেকৈ এতিয়া এইখিনি আকৌ মিক্স কৰি লম এয়া মই এতিয়া ৰেডি কৰি আছো ব্ৰেডৰ এতিয়া মই এপিসড লগাই ললো এতিয়া মই আপোনালোকক দেখুৱাই দিও মই কেনেকৈ লগাইছো একেবাৰে পাতলকে লব লেয়াৰটো একদম পাতল হ'ব লাগিব কিন্তু গোটেই পিচটোতে তাৰমানে সুন্দৰভাৱে লাগি যাব লাগিব নহলে বস্তুটো অলপ ক্ৰাঞ্চি টাইপৰ হয় ভাল নালাগিব খাই পুৰা গোটেই পিছত এনেকৈ ভালকৈ বস্তুটো লগাই দিব অকণকে লৈ গোটেই ব্ৰেড পিছতে ভালদৰে এনেকৈ লগাই দিব ব্ৰেডৰ দুইটা পিছতে লগাব লাগিব অকল এটা পিছত লগালে নহব দুইটা পিছতে যদি লগাই তেতিয়া পুৰা ক্ৰিমি টাইপৰ হ'ব খাবলে সেইটো কাৰণে দুইটা পিছতে লগাই দিছো সুন্দৰভাৱে বহলাই দিব লাগিব ব্ৰেড পিছত বাটাৰৰ এই পেষ্টটো এয়া আপোনালোকে দেখিলে দুইটা পিছতে মই বাটাৰৰ পেষ্টটো লগাই ললো আৰু এতিয়া এইটো হৈছে চিজৰ স্লাইস আৰু এনেকুৱা মই এপিস ইয়াৰ মাজত এনেকৈ সুন্দৰভাৱে
বনাই দিম চকচোন দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈ তাতকেও বেছি টেষ্টি হ'ব এয়া চব 2 পিচ ৰেডি কৰি দিলোঁ মই আৰু এতিয়া 3 নম্বৰ পিচ কৰি লওঁ এয়া আমি ৰেডি কৰি ল'লোঁ আৰু মাইক্ৰ'ৱেভেনৰ এনেকৈ প্লেটত অলপমান তেল লগাই লৈছোঁ ৰিফাইন অইল আৰু লগাই এতিয়া এই 2 পিচ মাইক্ৰ'ৱেভেনত দি দিম আপোনালোকৰ মন গ'লে টাৱাটো দিব পাৰে বা নন ষ্টিক কিবা যদি কিবা মানে কেৰাহী বা টাৱা এনেকুৱা থাকে তাত দিলে অলপ বেছি ভাল হ'ব নহ'লে নৰ্মেলি আপোনালোকে যিহত ৰুটি চুটি বনায় সেইবিলাকতো দিব পাৰে অলপমান তেল লগাই আপোনালোকে জাষ্ট অকণমান 2 মিনিটমানৰ কাৰণে অকণমান মানে ফ্ৰাই হ'বলৈ দিব লাগে আৰু তাৰপিছত খাব লাগে আৰু এতিয়া ব'লকচোন মই এনেকৈ দিওঁগৈ এতিয়া এয়া মাইক্ৰ'ৱেভেনত ভৰাই দিছোঁ আৰু তাৰপাছত কেনেকুৱা হয় আপোনালোকক দেখুৱাম এয়া এতিয়া মই এইটো চব কাটি লৈছোঁ মাজে মাজে খাবলৈ সুবিধা হ'ব তেতিয়া আৰু চাব দেই কি ধুনীয়া চক না পুৰা চিজ একদম টেষ্টি আৰু এতিয়া খাম আৰু এইবিলাক এয়া আমাৰ চিজ গাৰ্লিক ব্ৰেডৰ ৰেচিপি হৈ গ'ল ৰেডি এতিয়া দেখিলে খাই চাচোন কেনেকুৱা লাগিছে ক খাই চাম কেনেকুৱা লাগিছে মা খালে কেনেকুৱা লাগিছে ভিডিঅ' বনাই আছে নে বায়ে খাই আছে কিন্তু বায়ে কৈছে মোক ভিডিঅ'ত নুঠাবি হা এনেকৈ কৈছে সেইকাৰণে তাইক উঠোৱা নাই তাই কিন্তু আমাতকৈ আগতে অলৰেডি খাই ফিনিছে কৰি দিছে এয়া টেষ্টি চাই খাবলৈ আপোনালোকেও এনেকৈ ট্ৰাই কৰিবচোন ঘৰত কেতিয়াবা মানে অলপ বেলেগ টাইপৰ খাবলৈও টেষ্টি হয় আৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীবিলাকে মানে এইবিলাক চিজ টিজবোৰ ভাল পায় ন আমাৰ নিচিনা সৰু ল'ৰা ছোৱালীবিলাকে মানে বিশেষকৈ আৰু বহুত ভাল লাগিব খাই আৰু ভিডিঅ' বনাই বনাই ধুনীয়া ধুনীয়াকৈ খাই থাকক তেতিয়া ভাল ভাল ৰেচিপিও খাই থাকিব পাৰি সঁচাকৈ ভিডিঅ'ও বনাই থাকিব পাৰি ভিডিঅ'টো বনোৱাৰ পৰা মানে এনেকুৱা হৈ গ'ল ন মানে আজি কি দেখুৱাম ভাল কিবা এটা দেখুৱাওঁ তেনেকৈ মানে খাবলৈও পাই যাওঁ বনোৱাও হৈ যায় কিবা এটা নিজে শিকাও হৈ যায় এলাহ নকৰি মানে বহুত ভাল হৈছে একচুৱেলি ভিডিঅ'টো বনোৱাৰ পৰা কেনেকুৱা মজা আৰু টেষ্টিও হৈছে এনেই এতিয়া ভিডিঅ' নবনোৱাহেঁতেন আৰু বাটাৰ খাই থৈ দিলোঁ ব্ৰেড বাটাৰ খাই দিলোঁহেঁতেন কিন্তু এতিয়া ভিডিঅ'টো বনাইছোঁ কাৰণে স্পেচিয়েল কিবা ডিছ এটা মানে ট্ৰাই কৰিছোঁ মই খাইছোঁ লগতে দেখুৱাইছোঁ আপোনালোকেও যদি নাই খোৱা কাৰোবাৰ মোকে দেখি হয়তো খাবলৈও মন যাব পাৰে সেইটোৱে আৰু খাবলৈ কিন্তু বহুত বেছি টেষ্টি একদম চব চিজ পুৰা চিজ আছে পুৰা টেষ্টি আৰু মই যে মানে বাহঁতৰ ঘৰত এতিয়া মাইক্ৰ'ৱেভেন আছিলে সেইকাৰণে মই বনালোঁ সেইবুলি কিছুমানৰ ঘৰত নাথাকিবও পাৰে সেইবুলি মানে এইটো নহয় যে মাইক্ৰ'ৱেভেনতে বনাব লাগিব আৰু আপুনি কিবা ৰুটি বনোৱা টেৱা আছে টেৱাত বনাই দিয়ক নন ষ্টিক কিবা কেৰাহী চেৰাহী আছে সেইটোত বনাওক মানে যিতে মন যায় আপুনি বনাওক জাষ্ট মানে অলপমান সেকিব লাগে বস্তুটো সেকিব লাগে যাতে ভিতৰৰ বস্তুখিনি মেল্ট হৈ যায় এই চিজটো যাতে অলপমান মানে বিগলি যায় সেইটো আৰু বাকী তাৰপিছত টেষ্ট কৰক ভাল লাগিব খাই টমেটো চচৰ লগত চচ লৈ লৈছোঁ ঠিক আছে আমি তেতিয়াহ'লে খাই লওঁ আজিৰ ভিডিঅ'টো মই ইমানতে এণ্ড কৰি দিছোঁ যদিহে চাই ভাল লাগিলে লাইক কমেণ্ট এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব শেষত মোৰ 2 কপি ফটোকে লগাই দিম